কবিতাৰ শিৰোনাম কেতিয়াও নাপায়। কথা জীৱন কৃষ্ণ মহন্ত। পাঠ পূৰ্ণিমা বৰা গগৈ। বন্ধু, দুখীয়া বুলি লাজ নকৰিবা, কিয়নো বন্ধুৱে আমাৰ কেতিয়াও বুদ্ধিমত্তা পৰীক্ষা নকৰে। দুখীয়াসকলৰো আছে এখন মহান অন্তৰ। কাপোৰ পুৰণা বুলি লাজ কৰা উচিত নহয়। ভালকৈ পৰিষ্কাৰকৈ ধুই পখালি ল'লে কোনো কাৰণতে আমি মৰ্যাদা হেৰুৱাব নালাগে। বৃদ্ধ পিতৃ মাতৃক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কিয়নো এই পিতৃ মাতৃৰ কাৰণেই এই বিনন্দীয়া ধৰাত আমি অৱতীৰ্ণ হ'ব পাৰিছোঁ। পিতৃ মাতৃৰ অবিহনে সকলো অসাৰ। জীয়াই থকা কেইদিন তেওঁলোকৰ যত্ন লোৱাটো আমাৰ মানৱীয় গুণৰ ভিতৰতে পৰে। সদায় হাঁহিমুখীয়া হ'বলৈ যত্ন কৰিব লাগে, কিয়নো হাঁহিমুখে আমাক বহু সমস্যাৰ পৰা নিলগাই ৰাখে। কঠিন কামো হাঁহিমুখৰ দ্বাৰাই সমাধান কৰা সম্ভৱ। ধন্যবাদ।